পড়লো এ যা কেন তুমি আহিছিলে কি বাপরে ভূমিকম্প আলাছিল দেখুনে বেয়াটা করছিলে ভূমিকম্প আইলাক নাকি বুকুৱান সময় ৰৈছে একদম বাপরে বাপ বুকুৱান সময়কে ৰৈছিলে mana hak na ha ঘর যা কো বস্তু না তোর কি জ্ঞান নাই mana hak না হা বস্তু মারি দিন ধরে দিনে দিনতে জীব হই ঘুমে থাকা কেনে কৈছে ধুনে পদ্মাৱতী এই ৰাতিপুৱা হেমাত কাহি ৰৈছা বাপ্পাও সময় গেছি মোৰ বুকুহান সেই ৰাতিপুৱা যদি গাঁৱৰ মানুহ শুনে কি ক'ব দিছোন নাকটো ক'ত কাটি সোমাই কটা লাজখনমান যাব গম পাইছা না সেনে নকৰবি আৰু বাপৰে বাপ গাঁৱৰ মানুহ কোন যে নক তাতে কি হ'ল নে কাগজে লগত তই লিৰিবা কৰিছা তই যিখন বেগৰে টান পাইছা চুপ থাকে তই চাং চেঙা দিছে কাণত গম পাইছা না হোম থিয়েটাৰ বাজা দিছে কাণৰ ভিতৰত দেৰি এইকাৰণে বেয়া পাওঁ মই তোক গম পাইছা ওর কথা তোর যাই কেনে লগে দিবি এইকাৰণেই তোক মই বেয়া পাওঁ কি ওর কথা তোত লগাবা গেলু মই ঘর যা কো বস্তু না তোর কি কাম দাগ নাই কি একো নাই ঘৰত চব দুগুণ আছে সিদিনাখন আগদাবাৰ বজাৰ কৰি দিছিলো কিতনাৰ বজাৰ আজি কথা তেল দালি নিমখ একলা যা খুৱে নাই ফটাফট লাগে কিনো লাগে ইসমুৰ কপাল কোনি হালাকে হপৰা এনেই হয় কাম বন নাই হাতত 1 টকাও পইচা নাই তাতে আৰু এমান খাব লাগে না অলপ খাবা নৰা বাদ নাখাওঁ আনি মূলৰে মই এমান খং এই তিৰিটোৰ হয় হাতত 1 টকা এটা পইচা নাই মাথা চাথা গৰম কৰি মাৰিছে মোৰ ঐ কি বুঝাইছা কি কলো তোক মই তাড়াতাড়ি বজাৰত যা যদি মই মকতেলে দি ভাত খাব লগা হয় চাবি ৰহে বজাৰত যাম হয় হাতত 1 টকা এটা পইচা নাই তোৰ লগত পইচা আছে না মই নাজনো মোক খালি বজাৰ আনি দে তোৰে বানা মই নিকিনো ঘৰত লাউ চাং হৈ গেলে ৰাখতে হবো সালা কি অকাচিৰিয়ে কাক আনিব লাগে মই কাক আনি মলো যত বতৰ ভাগ আছে গতাই যাবি না নেকলি চাবি কিন্তু যদি এই আমার দিগদার আছে কিন্তু সালা ওর কি উঠে আনি মরলো পংখারা জ্বালা পাই গেল আর মই যাবাই লাগবো সালা এনে হয় হাজিরা কামলা করবে কোনো নামতে এই যখনই তোক লাগি ভয়ও লাগে নহয় যাবাই লাগবো আর জাঙ্গা কি নহক নহলে যখনই তো দিব মোক শিক্ষা পালো না এতিয়া শেখাটো শেখা কালত কথা বৰ বৰলা বুলি এটা ভাৰিছিলো ইতেন কি হ'ল এই বেলেগক জীয়াকক আনি কেনে জুত লগে মৰলো আধা জীৱন কথা গালি খান্তাই যাব মোৰ কি যে হ'ব এই জীৱন এই মৰতিক বিয়া কৰে কেনে মই বছ জ্বালা পালো হে তেৰিকা মোৰত যিমান মাল মেটেল আছিল কথাই শেষ কৰি পেলালাক বলা হাও যে কাস্টমার নাপাম নেকি তাকে তুৱে কি তাকে মানুহ চানো চা অলপ এনে হেন্দমান কৰি ৰাখিছো মই চাই আছো ক'ত চাইছা তুমি মাৰিছা দেখোন হাও এটা মানুহ দেখান পাছো ৰহে দেখা পিছা অ আছে নেকি আহিছে ৰয় বেগে ইফালে আহিলে ভাল আছিল অ হলা আৰু মলা দেখোনে যে ঠেলা চলিছে টেম্পুখন কৈ কি কৰিমে আৰু উপায় নাই আৰু তেলৰ যিহে দাম ঠেলালৈ ঘূৰিব লগা হৈছে আৰু ইফালে ভাড়াও নাপাওঁ আৰু কোনো হাজিৰা কৰিব নামতা আছে এনেকুৱা হৈছে জানানে সেইকাৰণে আৰু ঠেলাকে চলাইছোঁ আৰু হে ভাই তোৰে মোৰে একেই গতি ৰাতিপুৱাই গতাই তিৰিটো হামলা আমাৰ দচি নহয় সেই তিৰি গালি শুনি মই আহিলোঁ বজাৰ কৰিব লাগি গঞ্চা না হয় নেকি মাথা গৰম হৈ গৈছে আৰু মোৰ ই যদি বজাৰ কৰিব আহিছি এটাত নিশ্চয় মালটো হ'ব এটা কামেই কৰোঁ মই গৈ যাওঁ নহ'লে আমি এটা কামেই কৰোঁ দেই কি কামে তই যদি বজাৰত যা মই বজাৰত দেখি যাম যা যদি বেছি টকা দিব নালাগে 20 টকা এটা দিবি 20 টকা নাই মই নাযাওঁ নাযা 20 টকা এটা বেছি হ'ল না 15 টকা দিবি যৌ 15 টকা
মই ভাবি চাওঁ কি আৰু ভাবিব লগা আছে 15 টকা হে ভাবিব লাগিব চাল্লা মোৰ লগততো 1 টকাও পইচা নাই ৰাতিপুৱা 35 গালি খাই আহিলোঁ বাপে এইবাৰ ইনজয় লওঁ দে চলো আই উঠিল উঠ একদম চলে যাও খেলো বঢ়িয়া লাগছি আৰু খেলো আৰু জোৰত খেলো আৰু জোৰত মজা লাগছি বুঝিনে শিখে গেছি না কান মারি আছে বাড়ি খেলা গাড়ি 10 টাকা 20 টাকা ভাড়া মারি তিরি চলে থাকবো আমি ও মা কি ভাগাত ধৰিলে ও আর নৰো দে মই ও আৰু কিমান দূৰ আছে বজাৰ দেখোন পাৰে হলো পাই আমি হাও কি আৰু হলি খেলা এই ভাগাত ধুছি মোৰ আৰু বেছি দিন নাই অলপমান হৈ আছে আল্লাহ ইমান ভাগাত ধুছি জানানে মই নৰো আৰু এই অলপমান আছে আৰু কিমান আছে অলপমান ৰচোন মোৰ ইয়াতে অলপ কাম আছে মই যাওঁ যাবি মই যাওঁ যাওঁ দে তো সকান দে বিদে দে দে যোৱা আমাৰ যোৱা যো দেৰিছি ও মই নৰো আৰু হা মই নৰো কি নৰা 15 টকাটো দি মোক আজি পইচা নাই নহয় মোৰ লগত 1 টকাও নাই কালি দিম দে তোক নহ'ব মোক পইচা লাগবই যি পইচা নাই মোৰ লগত 1 টকা কি কয় তই বেংকত তুলিব যাব ওলছো বুজা কালি দিম যা নহ'ব মানুহ হ'ব যা আবু ঐ নহ'ব একে গেলি নহ'ব যা এতিয়া যা তোক কালিহে দিম মই মছলাটো তোক আজি মই ছাকচেছফুল হোৱা পাইছোঁ গৰু থকা দিলোঁ আজি তাক এনেকুৱা যদি 2টামান মক্কেল পালোঁ ঐ টেনশ্যনে নাছিল মোৰ চাল্লা পাইছা না বাচিছোঁ আৰু এতিয়াহে কিবা হোৱাটো পাইছোঁহে ঘৰত গেলি গোটেই গপাত সোমাই থকা আন লাগে যিহে চিৰি বাপৰে বাপ ঘৰিয়ালে মুখ মেলা দেই কোনবা ইচ্ছা নহয় বেছি আৰু এতিয়া বজাৰটোতো কৰি নিবই লাগিব হাতত 1 টকা পইচাও নাই কি মাথা মাৰ কিবা এটা আইডিয়া লগাব লাগিব এই জংঘা তই এনেই জংঘা নহয় আইডিয়া এটা লগাবই লাগিব জাংঘা কি নহওক হাও তোৰ ভুল আছে এখন মনা ফুলেদি ভৰ্তি কৰিম কচু চচু অলপ লৈ যাম কি আছে আকৌ গমেই নাপাবো দে চাল্লা মহাৰাণী শুনছা কাকনো মহাৰাণী বুলি মাতছো মাৰ খাবি জংঘা হেৰি ভহু লাগে নহয় শুনছি না শুনে না পাই দে ভহু লাগে নহয় যিয়ে কালি ৰূপ ধৰে গতাই বাপৰে বাপ শুনছা নাই শুনছা নাই তুমি মই বজাৰতে ঘৰতে আহি